हेलो एवरीवन, वेलकाम बेक टू माय अन्य एटी मिनी ब्लगলৈ মোৰ সকলোকে স্বাগতম জনাইছোঁ। আৰু আমি গৈ আছোঁ আজি দেৰগাঁৱলৈ। আৰু দেৰগাঁৱত যিহেতু পূজা চাবলৈ গৈছিলোঁ, আৰু ইয়াত দেখিছেনে আমাৰ কি দশা হ'ল। দেৰগাঁৱত পূজা চাবলৈ আহি ইমানেই ডাঙৰ বৰষুণ দিলে, গোটেই পানী হৈ গ'ল। আৰু দেখিছেনে মানুহবিলাকে কেনেকৈ ৰৈ আছে, উপায় নাই আৰু কিনো কৰিব, পূজা চাবলৈ আহিছে। ইমান মানুহ সোমাবলৈ যিহেতু জেগা নাই, কিন্তু য'তে ত'তে ৰৈ আছে। আৰু আমিও যিহেতু গাড়ীৰ পৰা নামিবলৈকে নোৱাৰিলোঁ, সেইবাবে গোলাঘাটত চাবলৈকে আহিলোঁ। আৰু গোলাঘাটত চাওকচোন, ইমান ধুনীয়া কৰিছে বতৰটো। গোলাঘাটত চাই কিন্তু বিৰাটেই ভাল লাগিল দেই। আৰু আমি দেৰগাঁৱত যিহেতু নেনামিলোৱে গাড়ীৰ পৰা, সেইকাৰণে অকণমান দেৰিও হৈ গ'ল আহোঁতে। ভোক লাগিলে কিবা এটা খাই লওঁ বুলি ভাবিলোঁ, আৰু ইয়াত ধুনীয়াকৈ আমি সোমাই ল'লোঁ কিবা এটা খাই লওঁ বুলি। আৰু দেহাও যিহেতু লগত গৈছে, প্ৰায় 11টামান বাজিলে এতিয়া। আৰু দেৰগাঁৱৰ পৰা আহি পাওঁতে আমাৰ যিহেতু দেৰি হৈ গ'ল। আৰু এতিয়া ধুনীয়াকৈ আমি চাওমিন খাই ল'লোঁ। আৰু যদি ভাল পালে ভিডিঅ'টি লাইক এটা কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিল, এতিয়ালৈ আহিলোঁ, বাই।